লাগিব আমাক লেট্ৰিন লাগিব कैसे कैसे लोग रहते हैं यार यहाँ पर। হেমু মামাই বিশ্ব ৰেকৰ্ড গঢ়িবৰ কাৰণে হাজাৰ হাজাৰ যুৱক যুৱতীক গুৱাহাটীলৈ মাতি আনিলে যদিও তেওঁলোকক থাকিবৰ কাৰণে না ৰুম দিছে না লেট্ৰিন দিছে আৰু সেই কাৰণে ঢুলীয়া আৰু নাচনীসকলে প্ৰতিবাদ কৰিছে। এতিয়া প্ৰতিবাদ কৰা ভিডিঅ'টোতো ভাইৰেল হৈ গ'ল। ভিডিঅ' এটা যেতিয়া ভাইৰেল হৈ গ'ল তাততো আমাৰ মহাশয়সকলে নিশ্চয় একো একোটা কমেণ্ট দিবই আৰু তেনেকুৱা বেষ্ট কমেণ্ট কেইটা মই তুলি আনিছোঁ। যিহেতু লেট্ৰিনৰ সুবিধা নাই গতিকে বিতুপন বেজবৰুৱাই ঢুলীয়া আৰু নাচনীসকলক ডাইপাৰ্ছ মানে পেম্পাছ আৰু হাগিছ পিন্ধিবলৈ কৈছে। তেওঁ কৈছে ডাইপাৰ্ছ পিন্ধিয়ে কামটো কৰি লোৱা আৰু টিচু পেপাৰ দি পেলাই মুচি লোৱা। জ্যোতিষ তালুকদাৰে কৈছে ৰেকৰ্ড কৰিবলৈ গৈছে ৰেকৰ্ড হয় দে হাগবা লাগব নহ'লে 10,000 লোকে একেলগে হাগিলে এইটো কি কম ৰেকৰ্ড হ'ব। সমুদ্ৰলে আকৌ এই সমস্যাটোৰ কাৰণে এটা সমাধান দিছে। তেওঁ কমেণ্টত কৈছে আৰে ব্ৰহ্মপুত্ৰৰ পাৰত ইটা পাৰি দিয়া হ'লে ইহঁতে হাগিব পাৰিলে হয়। অন্য এজন মহাপুৰুষে আৰু এটা সমাধান আগবঢ়াইছে। যিহেতু মোমায়েকে ভাগিনীয়েকক মাতিছে বিশ্ব অভিলেখ গঢ়িবৰ কাৰণে আৰু লেট্ৰিন হোটেলৰ সুবিধা দিয়া নাই গতিকে ঘনশ্যামে কৈছে আৰে মোমায়েৰ ঘৰলৈ গ'লেই হয় দেখোন কিহৰ ইমান চিঞৰ বাখৰ কৰি আছ। প্ৰশংসাৰ সুৰেৰে সীমান্ত হাজৰিকাই কৈছে হ'ব দে নাহাগিলেও হ'ব ইমান মহান কামত গৈছ যেতিয়া। যিহেতু বিশ্ব অভিলেখ গঢ়াৰ নামত চৰকাৰে 100 কোটি টকা খৰচ কৰিছে আৰু সেই কথাত জনসাধাৰণে খং কৰি আছে গতিকে ৰূপম তালুকদাৰে কমেণ্ট কৰিছে যে অলপ ছাইডত গৈ কামটো কৰি দিলেই হয় দেচোন তেতিয়া চৰকাৰে সেইখিনি চাফা কৰাৰ নামত আৰু এখন বিল বনাব পাৰিব। गजब बेइज्जती है पैसा ही पैसा होगा। নিখিল সোণোৱালে এটা ঠিক কথা কৈছে। তেওঁ কমেণ্ট কৰিছে যে অসমত আন্দোলন নকৰিলে একো নাপায় হাগিবলৈ হ'লেও আন্দোলন কৰিবই লাগিব। ইমান এটা ডাঙৰ সমস্যা ইমান হুলস্থুল হৈয়ে আছে গতিকে অৰুণ লহকৰে এটা ধুনীয়া সমাধান লৈ আহিছে। তেওঁ কমেণ্টত কৈছে পলিথিন ব্যৱহাৰ কৰ ভাইটিহঁত। এতিয়া আপুনি কওক আপোনাৰ এই কমেণ্টৰ ভিডিঅ'টো কেনেকুৱা লাগিল মানে আপুনিও এটা কমেণ্ট দিয়ক আৰু এনেকুৱা ধৰণৰ ধুনীয়া ভিডিঅ' চাই থাকিবৰ কাৰণে হ'ব দে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। থেংক ইউ।